স্বাগতম জনাইছো গগৈ সিস্টাৰ আন এটা ভিডিঅ'লৈ। চাওঁচোন আহক আজি ৰেচিপিটো। এয়া আমি বনাম আজি কাচকলৰ চব্জি। কলখিনি কাটি ল'লোঁ, পিঁয়াজ দুটা কাটি ল'লোঁ, বিলাহী দুটা কাটি ল'লোঁ, নহৰু আদা আৰু জলকীয়া। এতিয়া প্ৰথমতে কেৰাহীখন পাতি ল'লোঁ, তাতে তেল দিছোঁ। যিহেতু কলখিনি ফ্ৰাই কৰিম, আপোনালোকে তেল জোখেৰে দিব, মানে কলখিনি জোখেৰে দিব। এয়া আমাৰ তেল গৰম হৈ গৈছে। আমি এতিয়া ইয়াতে কলখিনি ফ্ৰাই কৰি লৈছোঁ। ভালকৈ ফ্ৰাই কৰি ল'ম, ব্ৰাউনিছ নিচিনা কালাৰ আহিব দিম, তেতিয়ালৈকে আমি ফ্ৰাই কৰি থাকিম। তাতে নিমখ 2 চামুচ দি দিব পাৰে, পাছত দিলেও হ'ব, এতিয়া দিলেও হ'ব। মই এতিয়া দি দিছিলোঁ, দি ভালকৈ লৰাই দিছিলোঁ। এতিয়া আমাৰ ফ্ৰাই কৰা হৈ গৈছে। আমি এতিয়া এইখিনি কাঢ়ি লৈছোঁ। এইখিনি তেলতে আমি বাকীখিনি বনাম। এয়া উঠাই লৈছোঁ কেৰাহীখনৰ পৰা। এতিয়া আমি ইয়াতে পিঁয়াজখিনি দি দিছোঁ। পিঁয়াজখিনি ভালকৈ ভাজি ল'ম। পিঁয়াজৰ লগতে নহৰু আদাও দি দিছিলোঁ, কিন্তু ভিডিঅ' কৰাহে নহ'ল। জলকীয়াকেইটাও দি দিছিলোঁ। সেই ভালকৈ ভাজি ল'ম, ব্ৰাউন কালাৰ নোহোৱালৈকে। এয়া ব্ৰাউন কালাৰ হৈ গৈছে। ইয়াতে আমি এতিয়া বিলাহীখিনি দি দিম। ইয়াত দেখিছে বিলাহীখিনি দি দিছোঁ। দি এতিয়া ভালকৈ লৰাই দিছোঁ। অলপ দেৰি ভাজিম এনেকৈ। তাৰ পাছতে ইয়াতে অলপ পানী দি দিম। পানীখিনি দিও ভালকৈ সিজিব দিম, যাতে বিলাহীখিনি গলি যায়। এতিয়া ঢাকনটো মাৰি 3-4 মিনিটৰ বাবে সিজিব দি দিম। 4 মিনিটৰ পাছত চাওক কিমান ধুনীয়া হৈছে। ইয়াতে আমি এতিয়া ফ্ৰাই কৰা কলখিনি দি দিম। চাওক ফ্ৰাই কৰা কলখিনি দি দিছোঁ। ইয়াত আমি অলপ পানী দিম, 1.5 গিলাচমান পানী দি দিম। পানী দি দিছোঁ। যদি এনেকৈ বনাই নাই খোৱা, খাই চাবচোন। বনাবতো চবেই জানে, কিন্তু আমিনো কেনেকৈ বনাওঁ তাকে আপোনালোকৰ মাজত আগবঢ়াই দিছোঁ ভিডিঅ'টো। ইয়াতে হালধি 1 চামুচ দিছোঁ, ৰেড চিলি পাউডাৰ 1 চামুচ, ধনিয়া 1 চামুচ, জিৰা পাউডাৰ 1 চামুচ। এতিয়া দি ভালকৈ লৰাই দিছোঁ। আৰু লগতে নিমখ দিবলৈ নাপাহৰিব, যিহেতু নিমখটো সোৱাদৰ কাৰণে লাগেই। নিমখ দি দিছোঁ আমি 1.5 চামুচ, যিহেতু আগত দি থোৱা আছিলে। নিমখ দি ঢাকন দি আমি 6-7-8 মিনিটৰ কাৰণে সিজিব দি দিম। এয়া চাওক 7-8 মিনিটৰ পাছত আমাৰ কলৰ আঞ্জা ৰেডি হৈয়ে গৈছে। ইয়াতে আমি এতিয়া অলপ মান ধনিয়া আছিলে, মান ধনিয়া দি দিছোঁ। মান ধনিয়া দিলে গোন্ধটো খুবেই ভাল হয়। এনেকৈ বনাই খাই চাব, যদি নাই খোৱা ভাল পাব বুলি আশা কৰিলোঁ। আৰু আমাৰ ভিডিঅ'টো ভাল পালে লাইক, শ্বেয়াৰ এণ্ড কমেণ্ট কৰি জনাব। আৰু আমাৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আৰু লগতে বেল আইকনটো ক্লিক কৰি দিব নতুন নতুন ভিডিঅ' পাই থাকিবলৈ। ধন্যবাদ।